মই যেতিয়া প্ৰথমতে ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ তেতিয়া মই ইছলামিক নলেজ নামেৰে মোৰ ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ আৰু মই তেতিয়া ইছলামিক ভিডিঅ' দিছিলোঁ। ইয়াৰ পিছত মই এই ইছলামিক নলেজ নামটো চেঞ্জ কৰি ডিছকাছ অফ অল মেটাৰ্ছ মই নাম দিছিলোঁ আৰু প্ৰত্যেকটো টপিকতে মই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া মই ভাবিছোঁ যে মই এটা টপিকৰ ওপৰতে মই ভিডিঅ' বনাম, সেইটো হৈছে ইছলামিক নলেজৰ ওপৰত, যাতে মুছলমান মানুহৰ বেছিকৈ ফায়দা হয় আৰু অসমীয়াত প্ৰথমবাৰৰ বাবে ইছলামিক ভিডিঅ'বিলাক চাব পাৰে। তাৰ বাবে এতিয়া মই আকৌ সেই আগৰ নামটো দিছোঁ ইছলামিক নলেজ। আৰু অসমত প্ৰথমবাৰৰ বাবে ইছলামিক চেনেল এটা, বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰক। আৰু আজিৰ টপিকটো আহি আছে ইলম মানে কি, ইলিমৰ টপিকটো। তো বেছি দেৰি নকৰি ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব বুলি মই ভিডিঅ'টো বন্ধুসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ইলিম কি, ইলিমৰ অৰ্থ কি আৰু ইলিম সম্পৰ্কীয় কেইটামান হাদিছ। আসসালামু আলাইকুম, মই মাছুদ আৰু আপোনালোকে চাই আছে ইছলামিক নলেজ। আৰু প্ৰথমতে এটা কথা ক'ব লগা হৈ আছে যে যদি আপুনি মোৰ চেনেলত নতুনকৈ আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক অসংখ্য ধন্যবাদ। ইলিম হৈছে আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হৈছে জ্ঞান, জনা, অৱগত হোৱা ইত্যাদি। ইলিম হৈছে কোনো এটা বস্তুৰ প্ৰকৃত বা আচল অৱস্থাটো জনা। ইলিমৰ ইমানেই গুৰুত্ব আহিছে যে ইলিম সম্পৰ্কে আল্লাহ তাআলাই কোৰআন শৰীফৰ প্ৰথম আয়াত, কোৰআন শৰীফৰ নাজিল হোৱা প্ৰথম আয়াতটোতেই কৈছে ইকৰা বিস্মি ৰব্বিকাল্লাজি খালাক, পঢ়া তোমাৰ ৰবৰ নামত যিজনে তোমাক সৃষ্টি কৰিছে। আৰু ইলিম নোহোৱাকৈ মানুহে আল্লাহ তাআলাক চিনিব নোৱাৰিব, জানিব নোৱাৰিব। আৰু এটা হাদিছত আহিছে ইলিম সম্পৰ্কীয় এটা হাদিছ, তলাবুল ইলমু ফৰিজাতুন আলা কুল্লি মুছলিমিন ওয়া মুছলিমা, অৰ্থাৎ প্ৰত্যেক মুছলমান পুৰুষ আৰু মহিলাৰ ওপৰত ইলিম অৰ্জন কৰা ফৰজ। ইলিম সম্পৰ্কীয় আৰু এটা হাদিছত আহিছে অমাই ইউতিয়াল হিকমাতা ফাকাদ উতিয়া খাইৰান কাসীৰা, অৰ্থাৎ যিজন হিকমত প্ৰাপ্ত হৈছে, অৰ্থাৎ কোৰআন আৰু হাদিছৰ জ্ঞান অৰ্জন কৰিছে, তেওঁ নিশ্চয় কল্যাণ প্ৰাপ্ত হৈছে। কোৰআন শৰীফৰ সূৰা বাকাৰাৰ এটা আয়াত আহিছে ওয়াল্লাযিনা উতুল ইলমুত দাৰাজাত, অৰ্থাৎ যিজন ইলিম প্ৰাপ্ত হৈছে সেইসকল হৈছে মৰ্যাদাকাৰী। বুখাৰী শৰীফৰ এটা হাদিছত আহিছে তাদৰুছুল ইলমু সাআতি মিনাল লাইলি খাইৰুন মিন হায়াইহা, অৰ্থাৎ ৰাতি 1 ঘণ্টা সময় ইলিম অৰ্জন কৰা সমস্ত ৰাতি জাগৰিত হৈ ইবাদত কৰাৰ পৰাও শ্ৰেষ্ঠ। কোৰআন শৰীফত আৰু এটা আয়াতত আহিছে কুল হুৱা ইয়াস্তাৱিয়াল্লাযিনা ইয়ালামুনা ওয়াল্লাযিনা লা ইয়ালামুন, মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আপুনি কৈ দিয়ক যিসকলে ইলিম অৰ্জন কৰিছে আৰু যিসকলে ইলিম অৰ্জন কৰা নাই তেওঁলোক উভয়ে কি সমান? কেতিয়াও নহয়। তিৰমিজি শৰীফৰ এটা হাদিছত আহিছে মান খাৰাজা তলাবুল ইলমু ফাহুৱা কাফাৰাতু লিমা মাজা, অৰ্থাৎ যিজন ব্যক্তি ইলিম অৰ্জন কৰিবলৈ বাহিৰ হয় তেওঁৰ সমস্ত পাপ মোচন হৈ যায়। বন্ধুসকল আজি এইকেইটাই আছিল ইলিম সম্পৰ্কীয় কেইটামান হাদিছ। আৰু শেষত আপোনালোকক সকলোকে এটা অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ ল'ৰা ছোৱালীক প্ৰত্যেককেই ইলিম অৰ্জন কৰক আৰু প্ৰত্যেক ল'ৰা ছোৱালীকেই দুনিয়া ও আখিৰাতৰ ইলিম অৰ্জন কৰক, যাতে সুন্দৰকৈ এটা মানৱ জাতি গঢ়ি তুলিব পাৰে পৃথিৱীৰ মাজত। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।